হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা অতি কম সময়ৰ ভিতৰতে বনাব পৰা পাস্তা ৰেচিপি। পাস্তা ৰেচিপিটো বনাবৰ কাৰণে মই ফাৰ্ষ্টতে পাস্তাখিনি পানীত বইল কৰি লৈছোঁ আৰু লগতে অলপমান নিমখ দি দিছোঁ যাতে পাস্তাখিনি তলত লাগি নধৰে। বইল কৰা হৈ গৈছে, এতিয়া মই কেৰাহীখন গৰম কৰি লৈছোঁ। কেৰাহীখন গৰম হয় মানে মই এফালে আলুখিনি কাটি লৈছোঁ। এয়া দেখিছেনে, আলুখিনি কটা হৈ গৈছে আৰু আনফালে অলপমান ধনিয়া কাটি দিছোঁ। ধনিয়াখিনি দিলে দেখিবলৈ ধুনীয়া হয় আৰু তাৰ স্মেলটো বহুত ধুনীয়া আহে। এয়া কেৰাহীখনত মই অকণমান তেল দি পিনি পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি অকণমান হিলাই দিছোঁ আৰু অকণমান ৰঙা হ'বলৈ দিছোঁ। এতিয়া মই মেকৰণিখিনি ঢালি দিছোঁ, লগতে ধনিয়া, সোৱাদ অনুযায়ী নিমখ আৰু হালধি দি দিছোঁ। অলপো মছলা নোহোৱাকৈ মই মেকৰণিখিনি বনাইছোঁ। দেখিছেনে, মেকৰণিখিনি আচলতে খুবেই ভাল হৈছে আৰু মেকৰণি আচলতে সৰু ল'ৰা ছোৱালীবোৰে খাই খুবেই ভাল পায় আৰু টিফিনৰ কাৰণে দিবলৈ বহুত ভাল হয়। ব্ৰেকফাষ্টৰ কাৰণেও ৰাতিপুৱা খাবলৈ বহুতে ভাল হয়। আপোনালোকে কোনে কোনে খাই ভাল পায় বাৰু কমেণ্ট কৰি জনাবচোন। থেংক ইউ।